পকেটৰ পৰা 100 টকা এটা উলিয়াই ককাৰ হাতত দিলোঁ। ককাই লওঁ নলওঁকৈ লৈছে যদিও পুনৰ মোক সুধিলে 100 টকা দিলি মানে? একো বুজিয়ে পোৱা নাই ককাই। আচলতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰে এজন ককাৰ ঘৰৰ পৰা। বন্ধু-বান্ধৱীসকল, কামৰ পৰা ঘৰলৈ আহি থাকোঁতে হঠাৎ দেখা পালোঁ ককাৰ ঘৰখন। আৰু এই ককাৰ ঘৰখনলৈ জপনাখন খোলাই আছিলে, গতিকে সোমাই আহিলোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ, চাই থাকক। বন্ধু-বান্ধৱীসকল, ককা আৰু আইতাই বৰ্তমান ভাত খাব লৈছে, গতিকে মই বোলো আমনি নিদিওঁ, অকণমান বহি লওঁ। ককাক ক'লোঁ, ককা বহোঁ, আপোনালোকে ভাতকেইটা খাই লওক। আৰু ভিতৰৰ পৰা ককা আইতা দুয়োটা ওলাই আহিলে আৰু মোক ক'লেহি কিবা কাৰণত আহিছা নেকি বোপাই? তেতিয়া মই মনতে অকণমান সময় ভাবিলোঁ, তাৰ পাছত ক'লোঁ, ককা আইতা মোক লোকেল কণী কেইটামান লাগিছিলে, বৰকৈ খাবলৈ মন গৈছে। তেতিয়া আইতাই টপৰাই মাত দিলে, বোপাইও লোকেল কণী নাই নহয়, শেষ হৈ থাকিলে। তাৰ পাছত মই ক'লোঁ, ককা আপোনালোকৰ বাৰীতে থকা পাচলি এমুঠিকে দিয়ক। ককাই মোক দেখুৱাই গ'ল, চাচোন বোপাই, ৰ'দ যিহে দিছিলে গছবোৰ শুকাই গৈছে আৰু বাৰীত থকা শাক পাচলিবোৰ প্ৰায় নোহোৱা হৈ গৈছে আৰু তোক দিবলৈ এতিয়া মোৰ হাতত একোৱেই নাই। তেতিয়া মই ক'লোঁ, ককা ৰবাব টেঙা এটাকে দিয়ক। ককাই এনেকুৱা বতৰত ৰবাব টেঙা বিচৰাৰ বাবে অকণমান আচৰিত হ'ল। তাৰপিছত ক'লে, তই ৰচোন বাৰু মই চাই লওঁগৈ। এনেকৈ ককাই পিছফালে গুচি গ'ল আৰু ময়ো ককাৰ পিছে পিছে যাব ধৰিলোঁ। হঠাৎ দেখিলোঁ ককাই হাততে দুটা ৰবাব টেঙা লৈ সিফালৰ পৰা আহি আছে। আৰু ককাৰ ঘৰখন চাওকচোন, ইমান সৰু আৰু ককাই এনেকৈ জীৱন নিৰ্বাহ কৰি আহিছে। ককাই মোক দুটা ৰবাব টেঙা দিলে আৰু ক'লে, বোপাই তোক এটা মই এনেই দিছোঁ, তই মোক এটাৰ পইচা দিলেও হ'ব। তেতিয়া মোৰ হঠাৎ চকু পৰিল ককা হাতৰ খোৱা পানীৰ টেপটোলৈ, আৰু টেপটো চাওকচোন, এফালে কাটি তাৰ তলত এটা বাল্টিং ভৰাই থোৱা আছে। ককাক সুধিলোঁ, ককাই ক'লে, পানী নাহে, যদিহে পাইপডাল কাটি নিদিলোহেঁতেন তেতিয়াহ'লে মই পানী খাবলৈ নাপালোহেঁতেন। মানে এনেকুৱা অৱস্থা হৈ গৈছে চৰকাৰী পাইপৰ, আপোনালোকে চাওক। আৰু ককাক দুই এটা কথা কোৱাৰ পাছত পুনৰ ক'লোঁ, ককা পাৰে যদি এটা পলিথিন দিব, মই এই টেঙাকেইটা ভৰাই লৈ যাব পাৰিম। তাৰ পাছত ককায়ে ভিতৰলৈ গৈ এটা পলিথিনৰ যোগাৰ কৰিলে আৰু ককাই মোলৈ এটা পলিথিন আনি দিলে। আইতাই পলিথিনত ৰবাব টেঙা দুটা ভৰাই দিলে। তাৰ পাছত ককাক সুধিলোঁ, ককা এতিয়া কওক আপোনাক এই ৰবাব টেঙা কেইটাৰ দাম কেইটকা লাগিব? তেতিয়া ককাই ক'লে, কিমান দিবি আৰু, 10 টকা এটাকে দে। তেতিয়া মই জেপৰ পৰা কিবা এটা খুচৰি উলিয়ালোঁ। ককাই মিচিক মাচাকৈ হাঁহি আছে আৰু উলিয়াই দিলোঁ 100 টকা। ককাই 100 টকাটো পাই আচৰিত হৈ গ'ল, কাৰণ এটা ৰবাব টেঙাৰ মাত্ৰ 10 টকা দাম। আৰু তেতিয়া কৈছিল 100 টকা দিলি মানে? ককাই বুজি পোৱা নাছিলে। আৰু তেতিয়া মই ক'লোঁ, ককা এয়া মোৰ ফালৰ পৰা, আপুনি ইমান কষ্ট কৰি বাৰীৰ শাক পাচলি, নেমু টেঙা, ৰবাব টেঙা এইবোৰ আমাৰ ঘৰলৈ লৈ যায়, গাঁৱৰ মানুহ সকলোকে দিয়ে, সেইকাৰণে মোৰ ফালৰ পৰা আজি এইটো উপহাৰ দিছোঁ, আপুনি ৰাখি থওক। ককাই মিচিককৈ হাঁহি এটা মাৰিলে। তাৰ পাছত ক'লে, মই নালাগে বুলিয়ে কৈছোঁ, তথাপিতো দিছোঁ যেতিয়া আৰু এতিয়া মই আকৌ। তাৰ পাছত ককায়ে মৰমতে আৰু এটা টেঙা লৈ যা বুলি কৈ ঘৰৰ পিছফালে খোজ ল'লে। ময়ো ককাৰ পিছফালে লাহে লাহে গ'লোঁ। ককাই ঘৰৰ পিছফালে লুকুৱাই থোৱা এটা ৰবাব টেঙা মোক দেখুৱাবলৈ খুচৰি উলিয়ালে আৰু ক'লে, এইটোকে লৈ যা। তেতিয়া মই ক'লোঁ, ককাও এইটো নালাগে, থৈ দিয়ক, অকণমান কেঁচাও হৈ আছে আৰু তাতে আপুনি এইটো বেলেগক দিলে আৰু 10 টকা পাব। এনেকৈ কৈয়ে আজি ককাৰ পৰা বিদায় লৈ গুচি আহিলোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ককাই এটা চৰকাৰী ঘৰ পায়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোত যিসমূহ মাত দিলোঁ সেইবোৰ ডাবিং কৰিবলগীয়া হ'ল। আচলতে বৰষুণৰ পানী পৰি মোৰ মাইকটো বেয়া হৈ থাকিলে। আগন্তুক যিটো ভিডিঅ' বনাম তাৰ কাৰণে এটা মাইকৰ ব্যৱস্থা কৰি ল'ম। বাৰু যি কি নহওক, মনৰ পৰা যি পাৰিলোঁ ককাক দি মুখৰ পৰা অকণমান হাঁহি উলিয়াবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব। আজিলৈ ইমানেই, পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।